স্বাগতম জনাইছোঁ নবীনা ব্লগৰ এনেদি ভিডিঅ'লৈ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আমিও ভালে আছোঁ আৰু আজি হৈছে কাতি বিহু যদিও বৰ উৰুঙা হৈছে কাৰণ আমাৰ বৰদেউতাজন ঢুকালে সেইটো কাৰণে আমি অকণমান মানে কাতি বিহু পলাৰ পৰা বিৰত থাকিব লগা হৈছে আৰু এতিয়া আমি ভাবিছোঁ গোটেই ঘৰৰ তিনিঘৰে প্ৰতি বছৰে যিহেতু খাওঁ সেইটো কাৰণে জলপানৰ যোগাৰ কৰিছোঁ মই আমি ধুনীয়াকৈ সজাই মেলি ল'লোঁ আৰু এতিয়া খাওঁ আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা হেপী কাতি বিহু কৈ দিয়া কাতি বিহু হেপী কাতি বিহু আৰু মই একদম জলদি আছে কাতি বিহুত মানে মই নোৱাৰিছোঁ এতিয়া আমি খাই লওঁ ন আপোনালোকে চাই থাকিব আৰু সকলোৱে মানে উপভোগ কৰিব আমাৰ ভিডিঅ'টি ন নিজকে কৈ আছোঁ হেপী কাতি বিহু হেপী বাৰ্থডে কাতি বিহু আকৌ আহি আছোঁ ঘৰলৈ বুলি আৰু এইপিনে স্মল আৰু ঘৰ পাই গ'লোহি কেঁচুৱা হৈছে অকণ টোপনি আহিছিলে এইফালেদি জিউমন দাদা মাহঁতে হলদিয়া লগাব লৈছে এতিয়া এইয়া ভকত আমাৰ মতা মানে ককা আমি আৰু এতিয়া দৰ্শকহে হ'ম আজি আহি পাই গ'লোহি এতিয়া পৰা খেলি আছে এইপিনে মা জিউমন হলদিয়া লগাব লৈছে নিগনি নেগু ধৰি আছে নিগনি নেগু তাৰপিছত আমি এইটো খাম আজি এইবোৰ আমিও খাম এইবোৰ চাকি জ্বলাবৰ কাৰণে একদম ধুনীয়া হৈ আছে আৰু এইবিলাক ধান ওলাইছে আৰু গিয়ে ফাটি কি ধুনীয়া আছে সোমাই গ'লে ইয়াত তলে যাম বহুত ধুনীয়া হৈছে গছ কেইজোপা ধানৰ আজি ইয়াতে চাকি দিব দেউতা চাকি দিবৰ কাৰণে ব্যৱস্থা কৰিয়ে থৈছে আমাৰ বৰ মৰাজোপা এৰিয়া দিছে একে তলদিতে পূৰা লমা লমে লাগিছে এইবিলাক এতিয়া পকিছেগৈ আৰু অলপ এটা দুটা ক'ৰবাত খাবলৈ হৈছে আৰু আগতে গুৱাহাটীত আমি এইবিলাক কিনি কিনি খাওঁ এতিয়া ঘৰতে দেউতাই লগাইছে দীঘলকৈ ওপৰত উঠি সেয়া কৈছে এইকেইটা আৰু আজি আমি একদম পূৰা খাই বৈ বহি গ'লো পিনে মঞ্জু বাইদেউ আহিলে আমাৰ পোৱালীকেইটা খেলি আছে চাব দেই একদম বিৰাট ফূৰ্তি এইকেইটা পূৰা খেলাত লাগি আছে এতিয়া আমি ভাত খাই লওঁ ভাত খাবলৈ লৈছোঁ আৰু এতিয়া মই নাৰিকলৰ চিৰা বনাব লৈছোঁ দেউতাৰ ভাগৰ ফেভৰেট হয় সেইটো কাৰণে বোলো বনাই থৈ চান্দিনীয়ে ৰুকি সহায় কৰি দিলে আৰু এইখিনি মাহঁতে ৰাতি তুলসী পূজা কৰিবৰ কাৰণে ৰাখি থৈছে আমাৰ পোৱালীকেইটা ভোক লাগিলেই হ'বলা বিচাৰি ফুৰিছে কিটিক কাটাককৈ এতিয়া আমাৰ চান্দিনী বাই আমাৰ আলহী আহি আছে আলহী আহিছে ৰাম মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ সেইকাৰণে মই ভাবিলোঁ বোলো নাৰিকলৰ চিৰাখিনি বনাই লওঁ আপোনালোকে নাৰিকলৰ চিৰা চাগে সকলোৱে জানেই কেনেকৈ বনাব লাগে নাৰিকলটো অকণ দীঘলীয়াকৈ ৰুকিব লাগে এইটো ষ্টাইলত দীঘলীয়াকৈ ৰুকিব আৰু চেনিখিনি লগতে মানে মিক্স কৰি ৰাখি থ'ব লাগে মোৰ এতিয়া যিহেতু সময় নাই সেইটো কাৰণে মিক্স লগতে কৰিছোঁ আৰু এতিয়া ভাজিমেই আৰু যেতিয়ালৈকে মানে নুশুকাই চেনিখিনি পানীখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে এটা এটাকৈ এৰি নিদিয়ে তেতিয়ালৈকে ভাজি থাকিব লাগে তেনেহ'লে তেতিয়া ভাজিব এবাৰ যদি আপোনালোকে চিৰা যদি বনায় বগা কৰিবলৈ হ'লে সদায় এনেকৈ কুকাৰত বনাব নহ'লে পৰা এনেকুৱা ধৰণৰ ৰঙচুৱা পৰি যাব এইটো মানে মই কেৰাহীটো ভাল হ'ব বুলি ভাবিছিলোঁ ভাল নহ'ল এনেকৈ এটা এটাকৈ এৰি যাব তাৰপিছত বগা হ'লে কিমান ধুনীয়া লাগে দেখিবলৈ চিৰা ৰেডি হৈ গ'ল এইখিনি বগা হ'ল আৰু এইখিনি ৰঙচুৱা হ'ল এইখিনি আচলতে বেছিকৈ ভাজ খোৱা নিচিনা হ'ল সেইটো কাৰণে জুইটো মানে হেৰি কৰিব নোৱাৰিলোঁ আৰু এইখিনি বগা হ'ল আৰু এতিয়া আমি যাব ওলালোঁ আমাৰ শুনো শুইয়ে আছে তাক দাঙি লৈ যাব লাগিব এতিয়া যাওঁ আৰু সোনকালে মাহঁতে যিহেতু সকাম পাতিব মানে তুলসী পূজা পাতিব আমাৰতো নাই নহ'বা আমি ইমান পৰা চাকি দিবলৈ আহিলোঁহেঁতেন কিন্তু এতিয়া নহ'ব সেইটো কাৰণে গৈ থাকোঁ আজি একদম মই চিম্পুলকৈ আহিছোঁ মুগা মেখেলা
ৰঙা চাদৰ এখন ৰঙা পাৰিটা চাদৰ এখনে মই ৰঙা ব্লাউজ এটা পিন্ধি আহিছিলোঁ তামোল খালোঁ তামোল মেইন আৰু এতিয়া যাওঁগৈ বাই বাই তামোল মেইন পাণ দুখনমান সেইদিনাখন দিছোঁ এতিয়া আমি ওলালোঁ সেই তাত মাকটো আহিলোঁ মনো শুই আছিলে সেইটো পূৰা বাই বাই আৰু চবতে মানে হেৰি ঠিক কৰি আছে ৰাস্তা ঠিক কৰি আছে আমাৰ শুনো খোৱা বস্তু লৈ পিনে জ্বৰ দিলে বেছিকৈ চকলেট খায়নে আৰু যদি বৰ বেলেগ মানে হেৰি এটা খালোঁ দেই কি ব্লেক ফৰেষ্ট বুলি ভাল লাগিলে খাবলৈ চকলেটৰ মোৰ কপাল ভাল ডাবুলকৈ আহিলেতো দেখুৱাই দিওঁ আপোনালোকক চোৱা না চাহ এটা পেকেটত ডাবুল আহি গ'ল মানে ভাবিলে 3টা আছে অকল 2টাহে কিনিছে দোকানে ডাবুল দিওঁ বুলি ভাবিলে নেকি এটা আমি খালোঁৱে আগতীয়াকৈ মায়ে প্ৰসাদ দি পঠিয়াইছে তিনিটাই প্ৰসাদ দি থৈ গ'লি বেছিকৈ দিয়ালে বোলে সেইটো কাৰণে আমি খাই খাই আহি আছোঁ তুলসী পূজা আমাৰ গাড়ীতে হৈ গৈছে আৰু এতিয়া এই মানুহবিলাকে পথাৰত চাকি দিলেহিয়ে যোৱাবাৰ কাতি বিহু খাব নাপালোঁ মানে মই একো কৰিব নাপালোঁ মোৰ নিজৰ প্ৰব্লেমৰ কাৰণে আৰু এইবাৰো আকৌ মানুহটোৰ কাৰণে কাতি বিহু মানে এবাৰ খাব নালাগে বুলিয়ে কৈছে আৰু নাই কি কোৱা নাই কি কোৱা কথাটো সঁচানে মিছা যিটো বোলে সেইটোৱে কেমেৰা আগত কথা নোকোৱা মানুহ আৰু এতিয়া আহি ঘৰ পালোহি আমাদের চেঞ্জ কৰাই নাই আৰু মানে চবৰ ঘৰতে তুলসী পূজা পাইছে আমাৰ ঘৰতে তুলসী পূজা নাই আমাৰ মানে 3 ঘৰ নাই নহ'বা আমি আগতে এখন একদম কেনেকুৱা ৰমক জমক হৈ থাকে আমাৰ আমি প্ৰায় একদম আহি গ'লোঁ তুলসী পূজা খাবলৈ আমাৰ টুটুৰ ঘৰত টুটুৰে একদম ধুনীয়া বম ফটকা ফুটাবহে লাগিছে মানে আমাক খেদিবই নেকি এয়া ঢোলকীয়া দিয়া মা কি যে ভয়বিলাক খুৱাই আছে ন আগতে একদম প্ৰায় নধৰা হৈ থাকে এতিয়া মানুহে নাইকিয়া হৈ গ'ল চা আজি নিজৰ ঘৰত যিহেতু মানে বিহু পাতিব পৰা নাই সেইটো কাৰণে আমি পূৰা বিহু খাই ফুৰিছোঁ মানে চকলি বাহঁতৰ ঘৰত আহিলোঁ তাৰপিছত এতিয়া চেনী বাহঁতৰ ঘৰত সোমাইছোঁহি মানে আজি বিহু এনেকৈ খাই ফুৰোঁ আৰু গৈ পিনে ঘৰত আৰু সোমগৈহে এই ভাত আমি ভাত খাব ল'লোঁ বিহু খাবলৈ আহি পূৰা একদম ভাত খাবলৈকে ল'লোঁ আৰু এই বাবু ক'লৈ উঠিছে ভাতকেইটা খাই লওক খাই আহিলোঁ গা পা ধুই ফ্ৰেছ হ'লোঁ আৰু ভিডিঅ'টো আজি বহুত বেছি দীঘলীয়া হৈছে কাতি বিহু সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আজিলৈ শুভৰাত্ৰি